কেমন আছেন? বন্ধু-বান্ধৱসকল আপোনালোক কেনে আছে? জাৰ্মানী মধ্য ইউৰোপৰ দেশ। আপোনালোক অলপ জাৰ্মানীৰ বিষয়ে অলপ নজনা কথা জানিবলৈ চাওক। মই অলপ ক'বলৈ ওলাইছোঁ। জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় 500 বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। 17-18 শতিকাৰ জাৰ্মানীৰ সীমা উত্তৰত দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল। বৰ্তমানো জাৰ্মানী হোৱাৰ উপৰিও ইউৰোপীয়ান ইউনিয়নৰ এক গুৰুত্বপূৰ্ণ অংগ। জাৰ্মানী ফেডাৰেল ৰিপাব্লিক। তাৰপিছত জাৰ্মানীৰ অৱস্থা। ৰাজধানীখন জাৰ্মানীৰ বাৰ্লিন। অফিচিয়েল ভাষা হ'ল জাৰ্মান। গোষ্ঠীসমূহ জাৰ্মান, অন্য ইউৰোপীয়ান, হাজ, এছিয়াই, হাজ, মধ্য পূৰ্বী, হাজ তুৰ্ক, আফ্ৰিকি, আমেৰিকি, বেবেচান, জাতীয় সূচক বৰ্ণনা, চৰকাৰ, ফেডারেল সংসদীয় রিপাবলিক, রাষ্ট্রপতি। মোট মাটিকালি হল 3,57,158 বর্গ কিলোমিটার। জনসংখ্যা 2015 সনের আনুমানিক 8,21,75,700। জিডিপি পিপি 2016 অনুসৰি 3.980 ট্ৰিলিয়ন, জনমূৰি ডলাৰ 48.11 নামমাত্ৰা জিডিপি 3.46 ট্ৰিলিয়ন ডলাৰ, জনমূৰি 41,902 ডলার। যিনি হক 30.7 ডলার। মানৱ উন্নয়ন 0.27 সূচাংক 2015 মুদ্রা ইউরো। সময়াঞ্চল CET। গ্রীষ্মকালীন DST। UCT। গাড়ি চলোৱা হয়